হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আচলতে আজি আমি অলপমান ওলাই যোৱাৰ কথা ভাবিছোঁ। ক'ত যাওঁ আপোনালোকে গম পাই থাকিব বাৰু। আৰু এতিয়া মই ছোৱালীৰ কাৰণে অলপমান চব্জি বনাই আছোঁ, যিহেতু তাইক ঘৰতে ভাত অকণ খুৱাই লৈ যাব লাগিব। আৰু এইফালে তাইক খুৰীয়েক আৰু লক্ষীৰ লগত খেলি আছে। কি কৈছা? কি কৈছা? হাই, খেলিছা? তুমি খেলনা নি তোমাৰ? চাফা কৰি লৈছা? হাই কৈ দিয়া। ফুটটো লৈ লাগিছে আৰু। হাই কৈ দিয়া। ফ্লাইং কিছ এটা দি দিয়া, ফ্লাইং কিছ এটা দি দিয়া। এতিয়া ফ্লাইং কিছ এটা দি দিয়া। আৰু এতিয়া আমি যাবলৈ ওলালোঁ। আৰু আমি ক'ত গৈছোঁ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। আৰু এতিয়া আমি পাই গ'লোহি শিৱদৌল। আমি শিৱদৌললৈ অহা নাই বাৰু, তথাপিও শিৱসাগৰৰ শিৱদৌল আৰু বৰপুখুৰী পাৰৰ এই পৰিৱেশটো সকলোৱে ভাল পায়, গতিকে আপোনালোককো অলপমান দেখুৱাই দিছোঁ। আৰু এইফালে মাইনাৰ অলপ টোপনি আহি আছে, যিহেতু তাইক ঘৰতে মই ভাত অলপ খুৱাই আনিছোঁ। আৰু তাইৰ যিহেতু দুপৰীয়া শোৱাৰ অভ্যাস এটা আছে, গতিকে তাইৰ টোপনি আহি আছে অলপ। কিন্তু তথাপিও আজি তাই নাই হোৱা, যিহেতু ফুৰিব আহিছে, গতিকে টোপনি আহিছে যদিও তাই নাই হোৱা। জেগাবোৰ চাই ধুনীয়াকৈ আহি আছে। আৰু এইটো ৰাস্তা কোনোবাই চিনি পাইছেনে বাৰু? শিৱসাগৰ যদি কোনোবাই চাইছে নিশ্চয় জেগাটো চিনি পাব কোনডোখৰ হয়। আচলতে আমি আজি পাণবজাৰ ফালে গৈ আছোঁ। পাণবজাৰৰ পৰা অলপমান আগলৈ গৈছোঁ আচলতে। মোৰ মাহী শাহু ঘৰলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া আমি অলমষ্ট পাই গ'লোহি। মাইনাৰ টোপনি আহি আছে, নাজানো তাইক অলপমান হয়তো শুৱাই দিবলগীয়াও হ'ব পাৰে। আৰু যদি তাইৰ বেছি টোপনি আহে মই তাইক অলপমান শুৱাই ল'ম, তাৰ পাছতহে আমি অলপমান ওলাই যাম। আৰু তেতিয়া আপোনালোকক দেখুৱাম আমি ক'ত যাওঁ। আৰু মাইনা তাত গৈ অলপমান শুলে, যিহেতু তাই বহুত টোপনি আহিছিলে, গতিকে মই অলপমান তাইক শুৱাই ল'লোঁ। আৰু এতিয়া তাই উঠিলে, গতিকে আমি এতিয়া অলপমান তাইক ফুৰাবলৈ লৈ যাওঁ। আৰু এই টিকলিকেইজনী হৈছে মোৰ ননদ, মানে মোৰ মাহী শাহুৰ ছোৱালী। আৰু তাহাঁতি খুব লাজ কৰিছে মই ভিডিঅ' বনোৱা বুলি গম পাই। তাহাঁতি বাৰে লুকাই আছে, দৌৰি গৈছে। আৰু সেইবাবে মই বাৰে তাহাঁতকে ভিডিঅ' কৰিছোঁ। আই মানে বেয়া নাপাবা দেই, ভিডিঅ'টো আপলোড দিয়াৰ বাবে। তোমাক ধুনীয়া লাগিছে সেইকাৰণে আপলোড দিছোঁ। আৰু গাঁৱৰ ইমান ধুনীয়া পৰিৱেশত গৈছোঁ যেতিয়া ৰিলচ নবনোৱাকৈতো থাকিব নোৱাৰি, গতিকে 2-এটা ৰিলচ বনালোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। চাই দিয়া পেলাই এইকেইজনী ভাল ছোৱালী, এইকেইজনী ভাল ছোৱালী। আৰু এইফালে আমাৰ মাইনাৰ পূৰা ফূৰ্তি লাগি গৈছে গাঁৱৰ ইমান ধুনীয়া পৰিৱেশত যাবলৈ পায়।
আৰু এইফালে আমি দেখা পাইছোঁ এগালমান বগলী চৰাই গছত বহি আছে খুব ধুনীয়া লাগিছে দূৰৰ পৰা দেখি গতিকে আপোনালোককো দেখুৱাইছোঁ ক'ত দেখিছা চোৱা সেইবোৰ চৰাই চোৱা দেখিছা জোনো জোনো ন ফুফু আহিছা নি ধুনীয়াকৈ হাঁহা আকৌ আৰু আজি এই গাঁৱৰ পৰিৱেশৰ ধুনীয়া ব্লগটো ইমানতে শেষ কৰিছোঁ যদিহে আপোনালোকে আজি আমাৰ এই ব্লগটো চাই ভাল পালে তেন্তে প্লিজ আমাৰ ভিডিঅ'টোত লাইক দিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই এভৰিৱান